हेलो गाइस नमस्कार और एक नतुन ब्लगत आपनालोকক स्वागतम जनाइছো गाइस আজি देवबार হয় আৰু এতিয়া সময় হৈছে 6:30 আৰু গাইস আজি ভিডিও বনাবলৈ অলপ নোৱাৰিলো গতিকে আজি আপোনালোকক মোৰ ৰুম দেখাম আপোনালোকে ভিডিওত থাকিব মোৰ ৰুম কেনেকুৱা আছে আপোনালোকে তো ভিডিওত চাই পোৱা নাই গতিকে আজি অলপ মই ৰুমটো দেখাই দিম আপোনালোকক গাইস এটো চাওক এটো সিঁড়ি হয় এইটো আমাৰ ৰুম বেছি ডাঙৰ নাই সিঙ্গেল ৰুম হয় বিছনা এনেকা থৈছো কাপোৰ কানি ইয়াত থওঁ এইটো এখন বাথৰুম এইটো কিচেনখন চাই লওক আৰু এখন আজি দালি বনাইছো আজি সবজি বনা নাই আৰু এইখিনিত ভাত থৈছো দেই ৰুমখন এইটো বেছি ডাঙৰ নহয় সৰু আৰু ৰুম ভাড়া অলপ কিবা হয় গাইস আগত সৰু গেছ আছিল এতিয়া এইখন সৰু গেছ এখন আছিল তাৰ পিছত এইটো লৈছো ব্ল্যাকত লৈছো আৰু গাইস আজি ডিউটি টু মোৰ নাইট শিফট আছে আজি মানে এক মাহ নাইট শিফট কৰি আছো আৰু আজি তো ভাত সানডে বুলি মই বনোৱা নাই বনাবলৈ মন যোৱা নাই গতিকে বনা নাই আজি তো এনেকৈ যাব লাগিব ডিউটি গাইস আৰু মোৰ ৰুমৰ ওচৰত ৰাস্তাখিনি অলপ দেখাই দিওঁ এইটো ফালেদি যায় এইখিনি ৰাস্তা আৰু সেইটো মেইন ৰাস্তা তাতে যোনটো সিকান্দ্ৰাবাদ যোৱা ৰাস্তা হয় সিকান্দ্ৰাবাদ সিটি যোৱা ৰাস্তা ডাইৰেক্ট সিকান্দ্ৰাবাদ পায় এইপিনে গছ গছনি আছে আমাৰ নেচাৰেল যোনটো বিউটি প্ৰাকৃতিক দৃশ্য এইবিলাক আপোনালোকক প্ৰথম ভিডিঅ'ত দেখাইছো আকৌ দেখাই দি আছো এই বাহিৰত ৰুমটো আজি ঝাৰু মাৰিব পোৱা নাই ৰাতিপুৱা আহি মানে এনেকুৱা নাইট ডিউটি কৰোঁ নাইটত যদি টোপনি নাহে তেতিয়াহ'লে এনেকুৱাই থাকোঁ ৰাতিপুৱালৈ মানে জগি থাকোঁ আৰু ৰাতিপুৱা আহি ব্ৰাছ নোখোৱাকৈ শুই যাওঁ মানে বহুত টোপনি লাগি থাকে সেইটো কাৰণে আহিয়ে শুই যাওঁ আৰু যেতিয়া উঠো তেতিয়া বহুত ভোক লাগে তো উঠি আজিতো দালি আছিল আৰু ভাত আছিল গতিকে আজি খাইছোঁ অলপ ভালো অলপ শক্তিয়ান যেন লাগি আছে নহ'লে এলেহুৱা বহুত মানে কিবা লাগি যায় আৰু ভোক লাগি যায় মানে পুৰা শৰীৰটোৱে কিবা হৈ যায় এলেহুৱা গাইস গতিকে আপোনালোকে মোৰ ৰুম চালে এইখিনিয়ে ৰুম এইখিনিতে আৰু ভিডিঅ' হয়তো মোৰ কেইবাটো লাইটটো লৈছোঁ পুৰা ঢিলা হৈ গৈছে আৰু এইখিনিয়ে আৰু মোৰ ৰুম তো গাইস যদি ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব গাইস আৰু মোৰতো এতিয়া নাইট শিফট চলি আছে আহি শুই যাওঁ গতিকে ভিডিঅ' বনোৱাৰ অলপ অসুবিধা হৈ আছে বনাম বাৰু চেষ্টা কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আগলৈ বনাই থাকিম যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ সব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে সকলোকে বাই